তো গাইছ আশা কৰিছোঁ সকলোৰে খবৰ ভাল আৰু আজি পুৱা আহি গ'লো মানে মই মাংসৰ দোকানলৈ কিয় মাংস নিব আহিছোঁ বাৰু কৈ আছোঁ আৰু আজি মানে আমাৰ ঘৰলৈ মানে আহিছে মহা আৰু মাহী ইয়াত দেখিছে আপোনালোকে সেই যি স্কুটিখন দেখিছে তাতে আৰু এয়া আহিছে মহা আৰু মাহী আৰু মানে এতিয়া মানে মাংস চাংস লৈ আৰু এইফালে মায়ে বনাই আছে মানে মাংস তাৰপিছত মানে মই মানে গ'লোঁ গা ধুবলৈ আৰু এয়া চাওক মটৰৰ চিষ্টটো দি এনেকৈ গা চা ধুই পেলাই আহি গ'লোঁ তাৰপিছত মানে চাহ তাহ এনেকৈ দিব ৰেডি ইয়াত দেখিছে আপোনালোকে চাহ তাহ দি তাৰপিছত মই গ'লোঁ মানে এয়া চাওক আপোনালোকে মই মানে বজাৰত গ'লোঁ তাৰপিছত এনেকৈ মানে ভাত চাত হৈ গ'ল আৰু ইয়াত দেখিছে এনেকৈ মানে সাজি থকা হৈছে ভাতহে আৰু এনেকৈ মানে সাজিছোঁ ভাতহে দেখিছে আপোনালোকে তাৰপিছত এনেকৈ মানে চাওক ডাইনিঙত ভাত চাত দিব ৰেডি তাৰপিছত এনেকৈ ভাত চাত এনেকৈ খাইছে দেখিছে আপোনালোকে ইয়াৰ মহা আৰু মায়ে খাইছে আৰু এনেকৈ মানে টাউনৰ খালাক তাৰপিছত আমি এনেকৈ মানে খাই আজি মিনি ব্লগটো এইখিনিতে সামৰোঁ কেনেকুৱা বোলে কমেণ্ট কৰি জনাব নেক্সট এটা মিনি ব্লগত লগ পাইছোঁ আজি।